মাজুলী জিলাৰ নামনি মাজুলী মহৰীচুক গাঁৱৰ দেৱগণ আৰু ৰিমজ্যোতি কন্যা শ্ৰীমতী চয়নিকা দলে ভূপালত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাত সোণৰ পদক পাবলৈ সক্ষম হৈছে। এওঁ 2024 চনৰ নৱেম্বৰ মাহত ছাই তৰফৰ পৰা ভূপালত বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই বক্সিং প্ৰতিযোগিতাত সোণৰ পদক পাবলৈ সক্ষম হৈছে। অতি ভিতৰুৱা গাঁৱৰ পৰা তাই সোণৰ পদক পাবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়, মাজুলীবাসীৰ কাৰণে, অসমৰ কাৰণে গৌৰৱৰ বিষয়। আজি আমাৰ বিদ্যালয় আৰু উন্নয়ন কমিটিৰ ফালৰ পৰা তাইক সম্বৰ্ধনা জনোৱা হয়। তাৰে কিছু দৃশ্য দেখাব বিচাৰিছোঁ। চয়নিকা দলে ৰাষ্ট্ৰীয় পৰ্যায়ত ভূপালত যি বক্সিং খেলা হৈছিল তাত তেওঁ গ'ল্ড মেডেল অৰ্থাৎ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ই আমাৰ বিদ্যালয়ৰে গৌৰৱৰ বিষয় নহয়, সমগ্ৰ নামনি মাজুলী তথা মাজুলীৰ কাৰণে গৌৰৱ। তেওঁৰ কাৰণে সকলোৰে এটি হাত তালি দিব বুলি অনুৰোধ কৰিছোঁ। তেওঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আজি আনুষ্ঠানিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মীনাৰ দলে দিলে। সম্বৰ্ধনা জনাব মহৰীচুক ৰাইজৰ হৈ আমাৰ সন্মানীয় শ্ৰীযুত লীলাৰাম কৃষ্ণদেৱে। আৰু উপস্থিতি আমাৰ নমস্কাৰ, আজি মই উপস্থিত আছোঁ আমাৰ এই বৰ্তমান ক্লাছ 8ত পঢ়ি আছে মহৰীচুক জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত। আজি তাইৰ মনৰ কথা অকণমান জানিবলৈ প্ৰয়াস কৰিছিলোঁ। 2024 চনৰ নৱেম্বৰ মাহত ভূপালত অনুষ্ঠিত হোৱা 15 বছৰৰ তলৰ বক্সিং প্ৰতিযোগিতাত তাই ছোৱালীক বক্সিং প্ৰতিযোগিতাত অৱতীৰ্ণ কৰাইছিল। আজৰি আনিবলৈ সক্ষম হৈছে। তাই বৰ্তমান ক্লাছ 8ত পঢ়ি আছে। এই প্ৰতিযোগিতাত তাই সোণৰ যাতে পদক ভৱিষ্যতলৈ খেলত আগবাঢ়ি যাব পাৰা, অলিম্পিক খেলত স্বৰ্ণ পদক অৰ্জন কৰিব পাৰা, তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চয়নিকাৰ মাকে যোগাৰবিলাক বনাই কাইত খেলি মলাং বুম ছোৱালীক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। খেলম খেলি জম লাপিও হাইৰাই চয়নিকা কব আৰু চয়নিকা তাইৰ যদি অসুবিধা হয় আমিও সকলোৱে সহায় কৰিব লাগিব। তাই অলিম্পিকত যাতে সুনাম অৰ্জন কৰে তাৰ বাবে আমি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ দিছোঁ।